নিপা ভাইৰাছ কি? আমাৰ ভাৰতবৰ্ষত এতিয়া এটা ডাঙৰ সমস্যা হৈছে নিপা ভাইৰাছ। বলক আমি জানো নিপা ভাইৰাছনো কি আৰু ই কেনেকৈ বিয়পিছে আৰু এইটো ক'ৰ পৰা আৰম্ভ হৈছে। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লওক। ধন্যবাদ। নিপা ভাইৰাছ আৰম্ভ হৈছিল মালয়েছিয়াৰ পৰা। মালয়েছিয়াত চন 1998 আৰু 1999 এইটো ভাইৰাছে বহুত ডাঙৰ তোলপাৰ লগাই দিছিল। এইটো ভাইৰাছ প্ৰথমতে গাহৰিত পোৱা গৈছিল। লাহে লাহে ই এনেকৈ বিয়পিলে যে বেলেগ বেলেগ জীৱ-জন্তুৰ দেহত এই ভাইৰাছ সোমাই গ'ল, যেনে ঘোঁৰা, কুকুৰ, ছাগলী ইত্যাদি। আৰু লাহে লাহে পোহনীয়া জীৱ-জন্তুৰ পৰা মানৱ দেহতো এই ভাইৰাছ সোমাবলৈ আৰম্ভ কৰিলে। এইটো ভাইৰাছৰ পৰা বহুত ডাঙৰ আৰু বুকু কঁপি যোৱা কথা হ'ল যে ইয়াৰ এতিয়ালৈকে কোনো ধৰণৰ চিকিৎসা উলিয়াব পৰা নাই। এতিয়া প্ৰশ্ন উদয় হয় যে এনেকুৱা মাৰাত্মক ভাইৰাছ জন্ম ক'ত হ'ল আৰু ই গাহৰিৰ ভিতৰত সোমাল কেনেকৈ। এইখন ফটোৰ দ্বাৰা বুজিব পাৰি যে সকলোতকৈ প্ৰথমে এই ভাইৰাছটো আহিল চৰাই-চিৰিকটিত, তাৰপিছত চৰাইৰ পৰা গছৰ ফললৈ আহিল আৰু ফলৰ পৰা ই সোমাই গ'ল জীৱ-জন্তুৰ দেহলৈ আৰু জীৱ-জন্তুৰ দ্বাৰা ই মানুহৰ দেহতো সোমাই গ'ল। এতিয়া প্ৰশ্ন হয় যে এইটো ভাইৰাছৰ নাম নিপা ভাইৰাছ কিয় ৰাখিলে? নিপা ভাইৰাছ এইটো নাম এইকাৰণেই হ'ল যে যেতিয়া এইটো ভাইৰাছ পোনপ্ৰথমে মানুহৰ দেহত পোৱা গ'ল আৰু সেই মানুহজনৰ গাঁওখনৰ নাম আছিল নিপা আৰু ই মালয়েছিয়াতে হয়, সেইকাৰণে ইয়াৰ নাম নিপা ভাইৰাছ ৰাখিলে। আৰু তাৰপিছত মালয়েছিয়াৰ পৰা এইটো ভাইৰাছ বিয়পি যাই পালে ছিংগাপুৰ, বাংলাদেশ আৰু এতিয়া খবৰ পাই আহিছোঁ যে আমাৰ এই দেশ ভাৰতবৰ্ষৰ কেৰেলাৰ পৰা। আহক জানি লওঁ নিপা ভাইৰাছৰ গুণ কি। ধৰি লওক আপোনাৰ যদি নিপা ভাইৰাছ দেহত সোমায় তেতিয়া আপোনাৰ কি কি হ'ব পাৰে। বুকুৰ ধপধপনি মাৰিব আৰু বেছি পৰিমাণে জ্বৰ হ'ব আৰু আপুনি সহ্য কৰিব নোৱাৰা মাথাৰ বিষ হ'ব আৰু আপুনি হয়তো কোমাত গুচি যাব পাৰে। মানুহক চিনিব পৰাত অসুবিধা হ'ব। এইবোৰ গুণে আপোনাক দেখা দিব পাৰে। এই ভাইৰাছটো ইমানেই মাৰাত্মক যে এতিয়ালৈকে যিমান মানুহৰ দেহত সোমাইছে তাৰে হয়তো 50% মানুহৰে মৃত্যু হৈছে। এইকাৰণে আমাৰ ভাৰত চৰকাৰ বহুত চিন্তিত, কাৰণ এইটো ভাইৰাছ অতি কম সময়ৰ ভিতৰত বিয়পি যায়। মই আশা কৰোঁ যে এইটো ভাইৰাছ আমাৰ দেশ ভাৰতবৰ্ষত নিবিয়পে আৰু আমাৰ চৰকাৰ আৰু ডক্তৰবোৰে অতি সোনকালে ইয়াৰ ওপৰত কিবা এটা উপায় উলিয়াব পাৰে। শেষত ভিডিঅ'টো যদি ভাল লাগিল নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।